নমস্কাৰ প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল প্ৰণিতাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে ঘৰৰে পুখুৰী মাছ হয়। আজি আমাৰ পুখুৰী খিচিছিলে আৰু একেটা মাছ পাইছে পুখুৰী খিচিতে দেখিছেনে ইমান সৰু সৰু মাছ। বেলেগ মানুহৰ পুখুৰী খিচিলে ইমান ডাঙৰ ডাঙৰ মাছ পায় আৰু আমাৰ একেটা মাছ পাইছে। তাকো মায়ে বাচি আছে এনেদৰে। এয়া চাওকচোন ইয়াত কি মাছ আছে দেখিছেনে বাৰু, সৰু সৰু পুঠি মাছ, সেইফালে কাৱৈটিলা কেইটামান আৰু এইফালে বৰালি পোৱালি দুটা, গৰৈ এটা। মায়ে ইমান ধুনীয়াকৈ মাছ বাচিছে চাওকচোন। আমাৰ ঘৰলৈ মাছ আনিলে মায়ে বাচে দেই। বৌ আৰু মই মানে ভালকৈ মাছ বাচিব নাজানো আৰু বাচিলেও মায়ে পচন্দ নকৰে, সেইকাৰণে মায়ে বাচিছে। চাওকচোন কি ধুনীয়াকৈ বাচিছে মাছকেইটা। আজি আমি সৰু মাছৰ আঞ্জা খাম, আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। এয়া দেখিছে মাছখিনি বচা হৈ গৈছে, ইমান ধুনীয়াকৈ বাচিছে চাওকচোন। ইয়াত তোৰা মাছ এটাও আছিলে দেই, মই অথনি ক'বলৈ পাহৰিলোঁ। আচলতে মই মানে মাছ ভালকৈ চিনি নাপাওঁ, কিন্তু তোৰা মাছ চিনি পাওঁ। মই মাছটো নেদেখিলোঁ, বাচি থাকোঁতেহে দেখিছোঁ। এয়া চাওকচোন। এয়া এতিয়া মায়ে মাছ ধুব, মই পানী দি আছোঁ। মায়ে মাছ 20 বাৰমান ধুৱে, একদম বগা হৈ নোযোৱালৈকে মাছখিনি ধুয়ে থাকিব। আপোনালোকে সৰু মাছ খাই ভাল পায়নে? আমাৰ ঘৰৰ চবেই সৰু মাছ খাই বহুত ভাল পায় দেই। কোনে কোনে সৰু মাছ খাই ভাল পায় মোক কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই কিবা নতুন ভিডিঅ' বনালে আপোনালোকে পাই থাকে ভিডিঅ'বোৰ। মাছকেইটা ধুই হৈ গ'লে চাওকচোন ইমান ধুনীয়া লাগিছে ধোৱাৰ পিছত। এইকেইটা একদম সৰু সৰু মাছ। এইকেইটা এই মাছকেইটা পিঁয়াজ আৰু জলকীয়া দি মায়ে ভাজিব আৰু এইখিনি ফ্ৰাই কৰি থ'ব। চাওকচোন ইমান ধুনীয়া লাগিছে মাছকেইটা ধোৱাৰ পিছত, দেখিয়ে খাওঁ খাওঁ লাগিছে। এই গৰমৰ দিনত সৰু মাছবোৰ খাই বৰ ভাল লাগে ন? আপোনালোকে সৰু মাছ খাই কোনে কোনে ভাল পায় বাৰু কমেণ্টত জনাব। এটা ভাজিবলৈ এয়া পাকঘৰলৈ লৈ আহিলোঁ মই। মায়ে হাত ভৰি ধুই আছে, মাছ বচাৰ পিছত মায়ে গা ধুই দিয়ে। এতিয়া হাত ভৰি ধুই আছে আৰু মানে ভাজি লৈ পেলাই গা ধুই দিব। এয়া চাওকচোন মাছকেইটা ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ভাজিবলৈ মই কেৰাহীখন গেছত পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত মিঠাতেল দি দিব আৰু মাছকেইটা মায়ে ভাজিব। এয়া মিঠাতেল দি দিছোঁ কেৰাহীত। মাছকেইটাত এনেদৰে হালধি নিমখ সানি লৈছোঁ। হালধি নিমখ সনা হোৱাৰ পিছত মাছখিনি ভাজিব। এয়া দেখিছে তেল গৰম হৈ গৈছে, ধোঁৱা ওলাই আছে। এতিয়া ইয়াত মাছখিনি ভাজিব। এয়া মাছ ভাজি আছে চাওকচোন। এইফালে এইকেইটা আছেগৈ আৰু এইকেইটা মাছ কেৰাহীখনত দি দিছে। এইখিনি মাছ হৈছে আৰু মায়ে লুটিয়া লুটিয়া দিছে, ভালকৈ ভাজি লৈছে এটা এটাকৈ। যিখিনি মাছ ভাজি হৈ গৈছে সেইখিনি ছাইডলৈ থৈ দিছে আৰু ভাত নোখোৱা মাছকেইটা এনেকৈ ভাজি আছে। এইকেইটা মাছ ভাজি পেলাই হৈ গৈছে আৰু এইফালে সৰু মাছকেইটা আছে আৰু কেৰাহীত কেইটামান মায়ে ভাজিয়ে আছে দেখিছেনে। এইকেইটা হোৱাৰ পিছতে এই সৰু মাছকেইটা পিঁয়াজ আৰু নহৰু জলকীয়া দি ভাজিব। এইকেইটা চাওকচোন এনেদৰে পিঁয়াজ জলকীয়া দি ভাজি আছে সৰু মাছকেইটা দেই। চাওকচোন আমাৰ মাছখিনি ভাজি হৈ গৈছে, ইমান ধুনীয়া লাগিছে চাওকচোন, দেখিয়ে খাওঁ খাওঁ লাগিছে।